তো গাইছ এটা ভিডিঅ'ৰ সামৰণি মাৰি পেলাই এটা ভিডিঅ' মই ষ্টাৰ্ট কৰিয়ে দিলোঁ ৰাতিটোৰ ভিতৰতে কাৰণ মই আপোনালোকক কৈছিলোঁ নে কাইলৈৰ পৰা মই একদম পুৰা ডেইলি ভিডিঅ' বনাম আৰু এতিয়া ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰি দিছোঁ গতিকে আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বৰ্তমান মই গৈ আছোঁ বনাবৰ কাৰণে মই কলখিনি ক'ত আছিলে তো এতিয়া বনাম মই চেক প্ৰথম কল লাগিব কল ল'ব কলৰ পিছত লাগিব এইফালে কল আছিলে বাৰু পলিথিনতো কল আছিলে কল লাগিব কলৰ পিছত লাগিব গাখীৰ আমাৰ আছে এইফালে গাখীৰ পিছত মিঠৈ লাগিব মিঠৈৰ পিছত লাগিব আমাৰ পিনাট বাটাৰ এই অফ নহবি পিনাট বাটাৰ পিছত লাগিব খেজুৰ আৰু কল আছে গাখীৰ খেজুৰ পিনাট বাটাৰ মিঠৈ এইখিনি সম্পূৰ্ণ বস্তু হৈ গ'ল এতিয়া বৰ্তমান বনাম আমি এইখিনি বস্তু প্ৰথমতে ওপৰত থৈ ল'ব লাগিব দাঙি পেলাই থ'ব লাগিব এইটো থ'ব লাগিব ক'ত থওঁ তো ওপৰতে থৈ দিওঁ তাৰপিছত এইটো লাগিব মেচিনটো এই কষ্ট আছে বহুত কষ্ট আছে ইয়াৰ লগত লাগিব আমাক বুটটো আছে বুট বেছি নাই কেইটামানহে আছে এই কিবা এটা হ'লে কিবা এটা যে মাইনাছ পইণ্টত থাকে সেইকেইটা মাত্ৰ বুট আছে তলত কিবা এটা হ'লে মানে কিবা এটা মাইনাছ পইণ্টত থাকিবই আৰু মোৰ এই বস্তুটোৱে মাথাটো খাই দিয়ে মানে মই দিনতে যদি গোটেইকেইটা বস্তু চাই থ'লোঁ হ'লে আৰু এইটো লাগিব আৰু বুট পিচিবৰ কাৰণে মানে খাই থকা হয় যে কালি বুট পিচিছিলোঁৱে ইফালে বুট পিছোঁ আমি ইয়াত এইটো মানে নুধুওঁ এইটো মানে ধুই থওঁ এইটো মানে ধুই থ'লে পিটিককৈ পানীটো মাৰি দিলে গুচি যায় বুটটো মানে কোনে সেইটো তেনেকৈয়ে থৈ দিওঁ মহে খাওঁ মায়ে নাখায় লাগিব প্ৰথম লাগিব বুটটো ভাজি ল'ব বুটটো ভাজিবৰ কাৰণে লাগিব কেৰাহী আছে আমাৰ এইফালে তোচোন হেতাই নাই একো নাই পাৰিম সৰুতে জ্বলাওঁ প্ৰথমতে এইটো অন কৰি এইটো ধমককৈ মাৰি এইটো থ'ব ইয়াত থোৱাৰ পিছত ইয়াত দিব লাগিব শেষেই বুট এইকেইটা বুটতে কাম ফিনিছ মই চামুচ এপাত লৈ বুটটো লৰাই থাকিব লাগিব না তেতিয়াহে হ'ব তেনেকৈ লৰাই থাকিব লাগিব তাৰ পিছৰখিনি আপোনালোকক মই দেখাই আছোঁ না আপুনি চাই থাকক যদি আপোনালোকে যদি বিচাৰে মানে ৱেইটটো গেইন কৰিবৰ কাৰণে ৱেইটটো মই মেটেঙা হৈ গৈছোঁ কি বহুতখিনি দিন জিমৰ পিছৰ পৰা মই ডাইটটো মেইনটেইন কৰা নাই দিনটোত সদায় মই দিনত এটাইমে ভাত খাওঁ আৰু ভাত খাবলৈ মন নোযোৱা হৈ গৈছে এতিয়া গতিকে ৱেইটটো গেইন কৰিবৰ কাৰণে ভাত খাবলৈ মন নাযায় এইবিলাক খাই পেলাই অলপ দেখিবলৈ অকণমান বনিব লাগে এনেকৈ যেতিয়া আপোনাৰ হৈ যাব এনেকৈ আলুটো আহিছে বুটটো যেতিয়া ভাজি পেলাই হৈ যাব তাৰপিছত বুটটো আপুনি এনেকৈ চামুচ চাইডত কেলা গৰমো এনেকৈ কাপোৰ এখন ল'ব লৈ পেলাই আহি পেলাই বিন্দাছ এলুৱাই দিব এইটোত ধৰিব লাগিব ধৰি লৈ পেলাই এইছে ফাইনেলি হৈ গৈছে বৰ্তমান কল মিঠৈ আৰু বুটৰ পাউডাৰ দিয়া হৈ গৈছে আৰু এতিয়া দিম মই খেজুৰ এইফালে আছে খেজুৰ এইটোৱে প্ৰব্লেম এটা হাতে যদি মোবাইলটো ধৰোঁ এটা হাতে মানে বস্তুবিলাক দিবলৈ বহুত অসুবিধা হয় সকলোবোৰ দিয়া হৈ গ'ল খেজুৰ পিনাট বাটাৰ কল চল চব দিয়া হৈ গ'ল এতিয়া লাষ্ট অৱশেষত দিয়া হ'ব গাখীৰ ইমানখিনি হৈ যাব লাগে এইখিনি এতিয়া থৈ আৰু বনি হৈ গ'ল মোৰ প্ৰটিন শ্বেক কৈ যায় মানে কিবা এটা বেয়া লাগে আৰু খাই গাঁও আহিছিলে দাদাকেইটা বহাগ বিহু কি মাঘৰ বিহু যিহেতু ভোগালী বিহু দিনাখন আমাৰ লটাৰী খেল পাতে লটাৰী খেলত বহী এখন দি থৈ গ'ল অলপাত বৰ্তমান মই ফালি দিলোঁ বহীখনত কি আছে মই দেখাই দিছোঁ খাহী ছাগলী এটা চিতল মাছ এটা পলি পাতৰ চাদৰ মেখেলা এযোৰ পাতিহাঁহ এযোৰ মুগা মেখেলা এখন দৈ 3 লিটাৰ বৰা চাউল 5 কেজি জহা চাউল 3 কেজি কণী 1 পাতা বিহুৱান এখন চালা ইয়াৰ আগৰবাৰ মই কাটোতে পাইছিলোঁ ব্ৰইলাৰ এটা
1.5 কেজি ওজন 200 টকা দি বহি লৈ পেলাই মই 150 টকীয়া এটা ব্ৰইলাৰ পাইছোঁ 50 টকা লোকচান একো নাই ভাল লাগে বিহু বুলি Hello ji, good morning and welcome back to the same episode guys. মই খোৱাৰ পৰা উঠি পেলাই এতিয়া ৰেডি হৈ গৈছোঁ ভিডিঅ' বনাবৰ কাৰণে আৰু এইফালে আছে মোৰ গৰম পানী যিহেতু মই খোৱাৰ পৰা উঠি পেলাই গৰম পানী কিনি খাব লৈছোঁ এনেকুৱা গেছ হৈ গৈছে নহয় পেটত মানে কি কম ক'বলৈ ভাষা নাই চকু দি পানী আহি গৈছে গেছৰ কোবত তলত দি এনেকৈ ওপৰদি ওলাই আহিছে আৰু ৰাতিপুৱা যেতিয়া আপুনি এনেকুৱা এটা গান শুনিব যিটো গান শুনি পেলাই মানে একদম মন্তৰখন একদম কি কম আৰু শুনি লওক গানটো এবাৰ শেষেই হৈ গ'ল যা গাইছ আজি বহুতখিনি কাম আছে ভেলাঘৰলৈ যাম ভেলাঘৰত গৈ পেলাই আজি মানে ওপৰ চালিখিনি আহিছিলোঁহে অহাৰ লগে লগে লাগিল হাগিব এই বস্তুটো যে কিয় আহিলে নহয় পৃথিৱীত হাগা বস্তুটো যদি নাথাকিল হ'লে ইমান এটা প্ৰব্লেমেই নাথাকিল হ'লে প্ৰথম মই গা পা ধুই আহোঁগৈ হাগি পেলাই আৰু প্ৰথমতে গাটো ধুই আহি লওঁ ৰাখিব তাৰপিছত কথাখিনি পাতি আছোঁ মানে ভেলাঘৰত যামতো ভেলাঘৰত যোৱাৰ আগতে কামখিনি কৰি পেলাই আজৰি হৈ লওঁ নহ'লে পিছত মানে প্ৰব্লেম হৈ যাবগৈ চ' গাটো ধুই আহি লওঁ গাইজ মই গা পা ধুই কৰি ওলাই আহিলোঁ যাব লৈছোঁ মামাহঁতৰ ঘৰলৈ কাৰণ ভাইটি বোলে কিবা এটা হৈছে জলপান ঢুকালে চাবি তাবি লগাই পেলাই যাম এতিয়া মামাহঁতৰ ঘৰলৈ আৰু যিহেতু বহুত ঠাণ্ডা লাগিছে গাড়ী চলাবলৈ চলা নেকি হে আজি আকৌ বিকি ভাই আমাৰ গান গাব এখন কোল্ড ষ্টাৰ্ট হ'ব লাগিব কোল্ড ষ্টাৰ্ট উঠাবি তো গাইছ আহি থাকোঁতে পইচাহে পালোঁ কেইটকা পালোঁ বে আজি কিসমতখন ইমান ভাল আহি থাকোঁতে পইচা হেৰাই পালোঁ কিমান টকা পালোঁ 150 60 80 90 190 টকা ঐ 190 টকা হেৰালোঁ 190 টকা হেৰালোঁ এই ট্ৰাকবিলাক দেখিলে এনেকুৱা ভয় লাগে ইমান খুন্দা মাৰিছে মানুহ গোটেইখন ভলি গলি কৰি পেলালে নৰখা হ'লে ভাল আছে গাইজ ফাইনেলি আমি কিনি ল'লোঁ চেৰেলেক্স ভাইটিৰ কাৰণে আৰু ভাইটিয়ে বোলে চেৰেলেক্সৰ কাৰণে বহুত কান্দি আছে সি বোলে চেৰেলেক্স খাই বহুত ভাল পায় সি কথাই ক'ব পৰা হয় নাই ক'ব লৈছোঁ ব'ল এইটো ক'ৰ পৰা আহিলে আকৌ হে এইকেইটা কি বস্তু মহন্ত চালি পাগল দাদা এইটো হ'ল চালি পাগল দাদা কোনটো আপুনি এইটো চালি পাগল দাদা हैंडशेक दे दो हैंडशेक हाथ नहीं मिलाएगा सॉरी बायां हाथ से दिया ना इसीलिए नहीं मिला है दते ना ये लड़का है क्या लड़की है लड़का तुम लड़का हो हमारे जैसा ही बदमाश होने वाले हो हाँ डाঙৰ হ'ম হেয়াৰ ষ্টাইল বনাম ছোৱালী পতাম লড়কি পটাएंगे এইটো বস্তু ভাল লাগিছে তো গাইজ ফাইনেলি মই মামাহঁতৰ ঘৰৰ পৰা পাই গ'লো সেই মামাৰ ভাইটিক মানে মামাৰ পিতাকক মোৰ ভাইটিক চেলেক্স দিবলৈ গৈছিলোঁ গৈ পেলাই আহি পেলাই জাষ্ট পাইছোঁহি আৰু এতিয়া মই যাব লৈছোঁ বৰদোৱালি কেলৈ গৈ আছোঁ কাৰণ আমাৰ ঘৰৰ ছাইডত যিজনী আমাৰ জেঠাই আছিলে জেঠাইহঁতৰ জেঠুৰ বছৰেকীয়া মানে ঢুকুৱা দিন হ'ল কিন্তু আজি বছৰেকীয়া তো আমি গৈ আছোঁ এতিয়া বৰদোৱালি আৰু মোৰ মা এফালে আছে এইফালে গিলচিল মাৰি আছে হ'ল এদি দেখিবলৈ একদম বেয়া মজা লাগিছে এইজনী হৈছে মোৰ মা এইফালে আহা আকৌ আৰু হাই চাই দি দিছে এতিয়া চেনেলটো কি কৰিব লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰিব নালাগে আমাৰ মম এইবিলাক নালাগে নকৰিব মই নিজৰ দেখিলে কৰি দিবলৈ দিছে আপোনালোকে কৰি দিব এতিয়া মই ঠিক আছে মই আপোনালোকক বৰদোৱাত লগ পাই আছোঁ বৰদোৱা ব'লক আপোনালোকে বৰদোৱা চাগে যদি দেখা নাই আপোনালোকক মই দেখাই আছোঁ বৰদোৱাখন কেনেকুৱা অলপ দেখাম বাই বাই আজি বৰদোৱাখনলৈ আহিয়ে ভাল লাগিছে মানে য'তে ত'তে ছোৱালী মানে মানুহ চবতে মানুহ ভাল লাগিছে কিবা এটা আহি আছে এয়া চাওক কি ধুনীয়াকৈ বনাই দিছে আমাৰ বৰদোৱাখন আপোনালোকে চাব আমাৰ বৰদোৱাখন মানে এনেকুৱা হৈ গ'ল নহয় আগতকৈ দেখিবলৈ বহুত ভাল হৈ গ'ল আৰু ইয়াত দেখিছে না কি ধুনীয়া লাগিছে দেখিবলৈ
মামাই কিন্তু বহুতখিনি কাম কৰিছে জিকিম বুলি বা বিজেপিত মামা জিকিব ন মামা জিকিব ভোট দিবানে তুমি অঁ এই ভোট আহি গ'ল এইফালে এইবাৰ ভোট দিব কিন্তু ভোট আহিলে কাক দিবা কাকো নিদিওঁ এই দিব লাগে ভোট দিব ইমান ধুনীয়া ধুনীয়া কাম কৰিছে নহয় দিব লাগে ভোট গাইছ মই পাই গ'লোঁ এখন চাইকেল আৰু চাইকেলৰ মই এতিয়া ৰাইড লৈ আছোঁ যিহেতু চাইকেল লৈ এনেকুৱা ৰাস্তাত চলোৱা মজাই বেলেগ মানে মই ভবা নাছিলোঁ যে এখন চাইকেল পাই যাম বুলি উঠাই দিলোঁ আৰু চাইকেলখন দিয়ক আজি চাইকেলখন মানে ভাল লাগিছে চলাই গৈ উঠাই দিলোঁ আৰু মানে এনেকুৱা টকা পইচা হৈ গ'ল না লগতে মানে বৰ্ডাৰ আহি চালোঁ চাইকেলখন ভাল লাগিছে একদম ডিছ বেগো আছে উঠাই দিলোঁ লগতে উঠাই দিলোঁ এইফালে ৰাস্তা এইফালে পানী আৰু ৰাস্তা আৰু পানীৰ মাজে মাজে মই পানীৰ মাজত নহয় মই ৰাস্তাৰ মাজত গৈ আছোঁ ফাইনেলি গাইছ আহি পাই গ'লো বৰ্ডাৰৰ পৰা আৰু আপোনালোকে মোৰ চকুত চাই ভাবিছে কিয় চকুকেইটা ৰঙা হৈ আছে মই একো নিচা কৰি অহা নাই এনেকুৱা মানে পোক মই কৈছোঁ পথাৰ ৰাস্তা দি হেলমেট নিপিন্ধাকৈ গ'লোঁ পুলিচে চেকিং কৰে বুলি বাচিবৰ কাৰণে মা কচম কৈছোঁ চকুত যে এনেকুৱা পোক সোমাইছে আপোনাৰ কি ক'ম বা চকুটো ৰঙা হৈ গৈছে লাইফত মই কৈছোঁ শ্বৰ্টকাট দিবলৈ গৈ হেলমেট নিপিন্ধাকৈ কোনো কাৰণত নাযাওঁ আজিৰ পৰা হেলমেট য'ত যাওঁ সদায় পিন্ধি যাম আৰু হেলমেটটো পিন্ধিও যাব লাগে একচুৱেলি আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব এইবিলাক আৰু চবেই কৰি থাকে বাদ দিয়ক